আজি সোশ্যাল মিডিয়াটো খুলিব নোৱাৰি মাথো সকলোৰ পোষ্টবিলাকত বা সকলোৰ মুখে মুখে অনলি এজন মানুহে কথা আলোচনা হৈ আছে তেখেত হ'ল আমাৰ ৰাজীৱ ফটিয়া ডাঙৰীয়া যি আমাৰ মাজত নাই আপোনালোকে কেতিয়াও ভাবিছেনে যে জীয়াই থাকোঁতে যদি আমি এইখিনি মৰম তেখেতক দিলোহেঁতেন বা এইখিনি উৎসাহ তেখেতক দিলোহেঁতেন বা এইখিনি ভাল পোৱা তেওঁক আমি জতালোহেঁতেন তেওঁ কিমান ভাল পালে হ'লে যিবিলাক মানুহে তেখেতক চিনি পায়ো গুৰুত্ব নিদিলে তেতিয়া এটা ফেচবুকত পোষ্ট লিখিবলৈ সময় নাই আজি তেওঁ দেশৰ কাৰণে নিজৰ মাটিৰ কাৰণে ভাষাৰ কাৰণে শেষ মুহূৰ্তলৈকে গান গাই গাই তেখেতে নিজৰ জীৱন ত্যাগ দি দিলে সেইজন মানুহৰ এতিয়া গুণ গাই ভাল কথা গুণ গাব লাগে কিন্তু মানুহবিলাক কিয় এনেকুৱা বাৰু জীয়াই থাকোঁতে সেইবিলাক মৰম বুজি নাপায় সেইবিলাক ভাল পোৱা বুজি নাপায় বা কোনোবাই কিবা ক'ব বিচাৰিলে বুজি নাপায় মৃত্যুৰ পাছত সেইখিনি কথা বুজিব বা বুজিবলৈ বুজে তো কিয় এজন মানুহে মৰিব লাগে নেকি যে নিজৰ জীৱনটো ত্যাগ দি দিব লাগে নেকি এইবিলাক কথা ক'বলৈ কিয় ইমান মানুহবিলাক আমি মানে নিষ্ঠুৰ এজন মানুহ জীয়াই থকা অৱস্থাত তেখেতক আমি বুজিবলৈ চেষ্টা নকৰিলোঁ বা তেখেতৰ গানবিলাক আমি নুশুনিলোঁ কেইজনে শুনিছিলে তেওঁৰ গান স্থানীয় লোকৰ বাদে কেইজনে তেওঁক চিনি পাইছিলে আজি ইমান অসম জনাজাত এজন ইমান ডাঙৰ শিল্পীয়ে মূৰ্খৰ দৰে মন্তব্য কৰিছে যে ময়োতো ডাঙৰ ডাঙৰ গান গাই থৈছোঁ বা কোন সেইজন মই ভালদৰে চিনিয়ে নাপাওঁ কিয় মানে মৃত্যুৰ পাছতো এজন মানুহৰ লগত কাৰোবাৰ লগত কম্পেয়াৰ কৰেনে এই আমাৰ একচুৱেলি মানুহৰ নেচাৰ এইটো একচুৱেলি আমাৰ ৰিয়েল ৰূপ হয় এইটো যে এজন মানুহ জীয়াই থাকোঁতে আমি বুজি নাপাওঁ চিনি নাপাওঁ তেওঁৰ কথাবিলাক আমি বুজি নাপাওঁ আৰু মৃত্যুৰ পাছতে ছ'চিয়েল মিডিয়াত আহি ঘৰিয়ালৰ চকু পানী টুকিবলৈ বহুত সময় ওলায় আমাৰ বহুত ভাল ভালকৈ লিখি ভাল ভাল প্ৰশংসা কৰি লাভ নাই একো লাভ নাই এইবিলাক কৰি জীয়াই থকা জীৱনত যদি কাৰোবাৰ আদৰ কৰিব নাজানে কাৰোবাক সেই ভাল পোৱা দিব নাজানে তো মৃত্যুৰ পাছত এইবিলাক হাঁহি কাঁহি কৰি লাভ নাই তেনেকুৱা বহুত এতিয়াও শিল্পী আছে আমাৰ অসমত এতিয়াও বহুত এনেকুৱা লোক আছে তেওঁলোকৰ বিষয়ে চৰ্চা কৰক আৰু তেওঁলোকক উৎসাহ যোগাওক কালি এই ৰাজীৱ ফটিয়া ডাঙৰীয়াৰ দৰে তেওঁলোকৰ লগতো যাতে নহয় লাভ নাই নহয় কি লাভ আছে এতিয়া গোটেই পৃথিৱীখন তেওঁৰ নামেৰে জনাজাত হ'লেও কি লাভ আছে তেওঁ জানো সেইবিলাক দেখি গ'ল তেওঁ জানো সেইবিলাক বস্তু অনুভৱ কৰিলে ডেফিনেটলি এটা লাভ হ'ল যে তেওঁৰ কষ্টখিনি সাৰ্থক হ'ল তেওঁৰ শেষ মুহূৰ্তলৈকে এই মাটি ভেটিৰ কাৰণে গান গাই তেখেতে নিজৰ শেষ নিশ্বাস ত্যাগ কৰিছে তেওঁ বহুত সুখী তেওঁ বহুত য'তেই আছে তেওঁ ভগৱানে ভালদৰে ৰাখক কথাটো এনেকুৱা ধৰণৰ তেওঁ যিখিনি কথা ক'ব বিচাৰিছিলে বা যিখিনি কাৰণে দিনে ৰাতিয়ে তেওঁ কষ্ট কৰিলে সেইখিনি দেৰিকৈ হ'লেও মানুহবিলাকে এটলিষ্ট ৰিয়েলাইজে কৰিছে বা তেখেতৰ গান শুনিছে তাৰ বাবে বহুত বহুত ধন্যবাদ সকলোকে বা আমিও শুনো কিন্তু যিমানখিনি পাৰোঁ আমি কোনোবা এজন জীয়াই থকা অৱস্থাতে সেই মৰম দিবলৈ চেষ্টা কৰিব লাগে বা সেই আদৰ দিবলৈ চেষ্টা কৰিব লাগে তেতিয়া অন্ততঃ সেই মানুহজনে বুজি পায় বা দেখি পায় কাৰণ জীৱনটোতো এটাই 10 বাৰ কেতিয়াও মানুহৰ জন্ম লৈ এখন পৃথিৱীলৈ এবাৰ নাহে কেতিয়াও নাহে তো সেই এবাৰৰ কাৰণেই আহে যাতে সেইবিলাক বস্তু তেওঁ সেই জীয়াই থকা অৱস্থাতেই দেখি যায় আজি মাত্ৰ তেখেতৰ লগত মই কম্পেয়াৰ কৰি বা তেখেতৰ কথাটোকে উদ্দেশ্য কৰি মই কথাটো কোৱা নাই তেনেকুৱা বহুত আছে উদাহৰণ চাব আপোনালোকে ভাবি চিন্তি বাকী ক'বলৈ একো নাই তেখেত য'তেই আছে শান্তিৰে থাকক ভালে ৰাখক ভগৱানে অন্ততঃ তেওঁৰ গানবিলাক এতিয়া শুনক ৰাইজে বুজক বাকী আৰু আপোনালোকে ভালদৰে জানে